হয়, গুড মৰ্ণিং টু অল। আজি বড়োলেণ্ড ইউনিভাৰ্চিটিত যি ৰিভিউ মিটিং আছিলে সেইটো মই অংশগ্ৰহণ কৰিছোঁ। মই নিশ্চয় আনন্দিত এইটো সুবিধা পোৱাৰ কাৰণে। আৰু এই চেগতে মই যি বড়োলেণ্ড BTCৰ ফালৰ পৰা BTCৰ মুৰব্বী হাগ্ৰামন মহিৰাৰী ছাৰে যি আমাৰ ফিউচাৰ জেনেৰেশ্যনটোৰ চিন্তা কৰি বড়োলেণ্ড ইউনিভাৰ্চিটিত আজি পৰা 4-5 দিনৰ আগতে কেইবালানি আমাৰ ইয়াতে ৰিভিউ মিটিঙৰ যোগেদি বহু BTCৰ যিমানবোৰ কলেজ আছিলে সেই কলেজৰ শিক্ষাগুৰুসকলে আহিছিলে আৰু ৰিভিউ মিটিঙত ভাগ লৈছিলে। আৰু এইটোত বিশেষকৈ যিটো আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ সেই বিষয়ে আলোচনা হৈছে। আৰু ইয়াতে পলিচিৰ বিষয়ে বহু অভিজ্ঞ ব্যক্তিবিলাকে আমাৰ প্ৰফেচাৰবিলাকক প্ৰিন্সিপালবিলাকক পলিচিৰ বিষয়ে অৱগত কৰিছে। আৰু এই চেগতে মই অনুৰোধ কৰিব বিচাৰোঁ যে যি সুযোগ আমি BTCৰ চৰকাৰৰ ফালে তথা হাগ্ৰামন মহিৰাৰী ছাৰে যি আমাক প্ৰভাইড কৰি আছে সেই সুযোগটো আমি ল'ব লাগিব। আৰু যিসকল এই পলিচিৰ লগত জড়িত আছে বিভিন্ন কলেজত তেখেতসকলে যাতে এই পলিচিৰ বিষয়ে জ্ঞান আহৰণ কৰে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক যাতে একো বাধা বিঘিনি নোহোৱাকৈ তেখেতসকলে আমাৰ ল'ৰা ছোৱালীবিলাকক এই পলিচিৰ যোগেদি তেখেতসকলক আগবঢ়াই লৈ যায় আৰু আমাৰ BTCৰ ফিউচাৰটো বিল্ড আপ কৰে। তো গতিকে মই সৰ্বশেষত যিসকল পাৰ্টিচিপেণ্টছ আছে লগতে ইউনিভাৰ্চিটিৰ যিসকল বিষয়ববীয়া আছে টিচাৰ্ছ ভাইচ চেঞ্চেলৰ আদিকে ধৰি সকলো ষ্টাফক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে সুন্দৰভাৱে এই নেশ্যনেল এডুকেশ্যন পলিচিৰ বিষয়ে 3 দিন ধৰি তেখেতসকলে ৰিভিউ মিটিং কৰিলে। আৰু আমাৰ BTCৰ যিমানবোৰ এফিলিয়েটেড কলেজ আছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ লগত সেই প্ৰফেচাৰবিলাকক তেখেতসকলে পলিচিৰ বিষয়ে অৱগত কৰিছে। গতিকে মই নিশ্চিতভাৱে মই ক'ব পাৰোঁ যে আমাৰ প্ৰিন্সিপালবিলাকে এই নীতিৰ বিষয়ে তেখেতসকলে জ্ঞান লাভ কৰিছে আৰু এইটো অতি শীঘ্ৰে ইমপ্লিমেণ্ট কৰিব বিভিন্ন কলেজত। ধন্যবাদ। এই ৰিভিউ মিটিংটো কিহৰ কাৰণে প্ৰয়োজন বুলি ভাবে? হয়, চাওক, আমাৰ যিহেতুকে 2020ত ইণ্ডিয়া গভৰ্ণমেণ্টে নেশ্যনেল এডুকেশ্যন পলিচি নতুন ৰিভিউ দিছে। কিন্তু ইয়াতে নতুন পলিচিত আমি এই পলিচিত বহুত ধৰণৰ বস্তুবিলাক থাকে, কিন্তু তাত য'ত নেকি আমি যিকোনো বস্তু আহিলে আমি নতুনত আমি জ্ঞাত নহয়। তো সেই বিষয়ে জানাৰ কাৰণে পলিচিত কি আছে সেই বিষয়ে জানাৰ কাৰণে এই ৰিভিউ মিটিংটো পাতা হৈছিলে।